কি কৰিব সেই ৰছী দিলে কোনফালে আনিব সেই ৱালৰ চাইডে চাইডে নেকি অঁ টিভি চিভি নাই বেয়া এইবিলাক কাম নাই এইটো ৰছী বান্ধি দিলোঁ তাতকৈ যাতে টেঙা গছজোপা নময় নহ'লে কামবোৰ কৰি আছোঁ বাৰু আপোনালোকক চাই থাকক ভিডিঅ'টো মোৰ ইমান ডাঙৰ দোকানখন ভাঙি দিব এতিয়া আৰু ইফালে নগ'ল হ'লে নলাটো আৰু ইফালে নগ'ল হ'লে অলপ এইটো চাইডে এইফালে নলা খান্দি আছে আজি মানে আমাৰ ঘৰত এই পাইপ লগোৱা হ'ব পাইপ গেছ লগোৱা হ'ব মানে আজিৰ পৰা চিলিণ্ডাৰ অঁতৰাই কিনে পাইপ গেছ লগোৱা হ'ব পাইপ গেছ আৰু মানে চিলিণ্ডাৰৰ মাজত ডিফাৰেঞ্চ আছে তাৰমানে কি ডিফাৰেঞ্চ আছে কৈ আছোঁ ইয়াতে বহি লওঁ এতিয়া চিলিণ্ডাৰটো দাম এতিয়া 1100 হৈ আছে মানে গেছ পাইপটোৰ তাত মিটাৰ লগোৱা হ'ব এইটোৱে যে দেখিছে মিটাৰটো এইটো এনেকুৱা নিচিনা এইটো নিচিনা নহয় আৰু মানে এনেকুৱা নিচিনাই আৰু মিটাৰ লগোৱা হ'ব বিল নিচিনা আহিব যিমান ইউজ কৰে সিমানটো ৰেটিঙৰ হিচাপত বিলটো আহিব চ' যদি কমকৈ ইউজ কৰোঁ কমকৈ বিল আহিব বেছিকৈ ইউজ কৰিলে বেছিকৈ বিল আহিব সেইটো কথা গেছ পাইপডাল লগাই পেলাই ছেফটি বেছি থাকে দাদাজনে ভালকৈ ক'ব ডিফাৰেঞ্চটো কি কেলে গেছ পাইপটো মানে এতিয়া ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে ইউজ কৰা দাদাজনে ভালকৈ ক'ব যেনে ইয়াত হ'ব বেছিভাগৰ পাইপ আছে আৰু কিছুমানে ভাবিব মানে পাইপ লগালে বেছি দামী বা পইচা বেছি ল'ব পইচা বেছি যাব পাইপ গেছ লগালে তেনেকুৱা কথা নহয় এবাৰ লগালে পিছত আপুনি যিমান যেনেকৈ ইউজ কৰে সেইটো হিচাপতহে সেই ৰেটিংটো হিচাপতহে বিলটো আহিব যদি কোনোবাই লগাব বিচাৰে লগাব পাৰে পাইপ গেছ বেয়া নহয় বুজিলে পাইপ বহাবলৈ নলা খান্দি আছে এতিয়া আপোনাৰ কমাৰ্চৰ কৰি আছে হেৰি চিপুৰীয়া পাইপ গেছ আৰু চিলিণ্ডাৰ মাজত মানে পাৰ্থক্যটো কি পাৰ্থক্য হ'ল তোমাৰ সেইটো চিলিণ্ডাৰটা হৈ গ'লে তোমাৰ হেৰি আছে কেমিকেল আছে আমাৰ কেমিকেল নাথাকেতো তোমাৰ দুটা পইণ্টে জ্বলাইছা না তুমি এটা খুলিছো সেইটো টানিব নোৱাৰা চিলিণ্ডাৰটা তোমাৰ ইয়াত লিক হৈ গ'লে তাৰপৰা টানিব এনেকৈ জুই টানি লয় যে নেটানে নেটানে সেইটো ডিফাৰেঞ্চ মানে এইটো মানে এক্সিডেণ্ট বহুত কমেই হয় মানে কি তোমাৰ মানে ধৰক বাই চান্স ডাঙৰ লিক হ'লেহে মানে কিবা এটা হ'ব নহ'লে এনেকৈ নহয় সেইটো কাৰণে লয় তাৰমানে ছেফটি মানে অলপ বেছি হয় সেইটো লগালে ছেফটি মানে এইটো মানে বহুত ছেফটি 22,024টা কানেকশ্যন ডমেষ্টিক কমাৰ্চিয়েলখিনি এৰি দিয়া কমাৰ্চিয়েলটো কেনেকৈ লয় সেইটো বেলেগ সেইটো তোমাৰ মানে কিন্তু প্ৰথম এটা কৰিলে 50,000 টকা দিব লাগিব এডভান্স 50,000 তাৰ সেই বাকী মানে চব বেলেগ মানে মোটামুটি এটা কমাৰ্চিয়েল মানে তোমাৰ মানে 1.5 লাখ 2.5 লাখ টকা কমাৰ্চিয়েল হ'লে মানে এতিয়া ধৰ আমাৰ যিবোৰ যোনটো মাৰ সেইটো মানে ডমেষ্টিক পৰা চলিব কমাৰ্চিয়েলত লগাব নহয় সেইটোতো একেই হ'ব ন মিটাৰ যিমান যেনেকৈ ইউজ কৰে পইচাটো মিটাৰ ৰিডিংটো একেই আহিব মইতো এইটো পঢ়ালিকা নহয় কিন্তু বেছি কিনে প্ৰেক্টিকেল এতিয়া এইবোৰ আগত তোমাৰ মানে লগতে কৈ থকা তোমাৰ আগত ইয়াৰ অসমৰ মানুহ নাছিলে তোমাৰ আছিলে গুজৰাটৰ হায়দৰাবাদৰ ইয়াত কাম কৰিব লাগিছিল নহয় পাইপৰ প্ৰথম এতিয়া ইয়াৰ মানে অসমৰ মানুহ কোনো নাজানে এতিয়াতো আমি মেচিনে কৰি চব আগতে হাততে তেতিয়া হেৰি তোমাৰ মই হাজিৰা কিমান কৈছিলোঁ গমাইছা 70 টকা 70 টকাত 70 টকা এতিয়া চলিব 70 টকা এইডাল পাইপ লগাব এইডাল পাইপ জলপানৰ ব্যৱস্থা কৰিছে এতিয়া আমাৰ ফালে কাম কৰিব আহিলে একদম মানে ফেচিলিটি পূৰা খাবলৈ লৈছোঁ দেই আমি একদম কাম কৰিবলৈ আহিলে মানে একদম মানে ঘৰৰ মানুহ নিচিনা মানে ট্ৰিট কৰা হয় সান্দহ গুড়ি
তাৰপিছত দৈ আছে। নখুলি যাব মাটি খোৱাই হওক। চাবনি দিলে দিবা দেই। মাথাতে ভাল এই মোবাইল নহয়। এইখিনি হৈছে মচন্দৈ। মচন্দৈ যদি কাৰোবাক লাগে ক'ব, 1 কেজিত 1000 টকা। মেইনটোক কি বুলি কয় পদুনা, সেইখিনি মেইনখিনি লাগিলেও ক'ব। হা ভেদাইলতা, ভেদাইলতাটো হ'ব এই VLT লতা। এইজোপা বোলে বেছিকৈ অক্সিজেন দিয়ে। এয়া হৈছে কেক। কিমান দেৰি ঘুটি ল'ব জানে নাই? মই কৈছোঁ তাৰ ভিতৰত চেনিও দিয়া আছে। ইয়াৰ ভিতৰত মানে ইয়াত চেনিও আছে। দেখিছে নাই? অলপ এইকেইটি গুটি গুটি নিচিনা দেখিছে নাই? এইবোৰ সৰু সৰু গুটি গুটি নিচিনা, সেইবোৰ চেনি হয় মানে। আৰু সেইখিনি পূৰা গোট খাব লাগিব, তেতিয়াহে হ'বগৈ। কাইয়ে লৈ যা। বহুত দেৰি ঘুটি থাকিব লাগিব। এই কণী চকাখিনি যে দেখিছে, কেলৈ ভাঙি দিলা কওকচোন বাৰু। এইখিনি এতিয়া মানে গছৰ এই ফুল বোৱা গুৰিত দিব তাৰমানে এইবোৰ। আৰু বেকিং পাউডাৰ আছে, চেনি আছে। যদি চেনি নিদিয়ে মানে সেই নিমখো দিব পাৰে। এইফালে পাইপডাল সুমিয়ালে, পাইপডাল সুমিয়াই পুতিলেই এইফালে এডাল পাইপডাল এইফালে গৈ কিনে এই ওপৰত দেখিছে নাই? এইডোখৰত এইডোখৰ টাৰ্ণিং এটা আছে যে, এনেকৈ 90 ডিগ্ৰী শেপত সেইফালে পাইপডাল লৈ যাব ওপৰফালৰ পৰা। এইফালে পাইপ ওলাব। এইটো ইয়াত চাইডত এনেকৈ অলপ দি ল'ব, চাইডটো অলপ এনেকৈ লৈ কিনে কি হৈছে? মিঠা ভাল হৈছে। এনেকৈ টেষ্ট কৰি চাব লাগে অলপ মাজত। হাতখন সুমিয়াই দিয়া নাই আকৌ দেই। পূৰা হাইজেনিক। এইখিনি বস্তু আনিছে, আহিলা পাতি এইখিনি লগাব কৈছোঁ। মই তিতিলে একো নহয়, মালটো তিতিলে বেয়া হ'বতো। বহুত পইচা সোমাই আছে ইয়াত, দি এদাই হোৱা নাই, সেইটো কাৰণে। এইকেইটা চাওক আটলাছ লাগি আছে। কেঁচা হৈ আছে বাৰু, পকা নাই এইকেইটা, ইমানখিনি লাগিছে। এইফালে চাওক ৰাইচ, সেইদিনা চফা কৰিছিলোঁ যে, বিহুৰ আগত যে চফা কৰিছিলোঁ এইখিনি হাবি জংঘলখিনি, তাৰ চফা কৰাৰ কাৰণে এইটো লাভ হ'ল। এতিয়া পাইপডাল নিওঁতে বা পাইপডাল এফালে নিওঁতে বেছি কষ্ট হোৱা নাই, নহ'লে আকৌ চফা কৰিবলগীয়া হ'লে তাৰ এক্সট্ৰা পইচা দিবলগীয়া হ'লে। ইয়াত ৰিফাইন তেল লগোৱা হৈছে কাগজখনত। এতিয়া এইফালেও লগোৱা হৈছে, এইখন কাগজত লগোৱা হৈছে। ডাঙৰ কাগজখন, ডাঙৰ হ'লে কাগজখন এখন দিলেও হ'ব, কিন্তু ইয়াত A4 পেপাৰ যে সৰু, সেইটো কাৰণে এতিয়া এনেকৈ এখন দিব, এতিয়া এনেকৈ এখন দিব তাৰমানে। আৰু মাজত যাব
সেই কেকৰ ৰখিনি তাৰমানে এই আধা ঘণ্টাতকৈ বেছিখিনি ঘুটিলোঁ। এইখিনি ইয়াত নেক্সট পৰ্যায়ত আহিব এইখিনি ইয়াত ঢালি দিয়া প্ৰথা। এইখিনি দুটা কেক বনিব হয় নেকি তাৰমানে। এইটো হৈছে অভেন আৰু এইটো লগাই দিলে এইটো চুইচটো অন। সময় বৰ্তমান বাজিছে 12টা। এইটো এতিয়া আমাৰ লাঞ্চ কৰাৰ সময়। চ' আমি ভাত খাম এতিয়া। চাটনি ইয়াত আছে পদুনা, তাৰপিছত আছে এইটো মচন্দৰী আছে আৰু এইফালে কণী। হিন্দীত কি কয়? গুণা কাটিব লাগিব। গুণা The next morning. ৰেডিঅ' লাগি আছে। কালি লগাইছিলোঁ যে পাইপ গেছ এইডাল, এই চুইচটো এইটো অন অফ কৰিব পাৰে। এইটো এইফালে গৈছে পাইপডাল। দেওবৰীয়া বতৰ, আজি ঠাণ্ডা বতৰ, বৰষুণ চৰষুণ দি আছে। আপোনালোকক এতিয়া পিছফালে কানেকশ্যনটো কেনেকৈ লগাইছিলে সেইটো দেখাম ব'লক। ইয়াত মেচিনো আছে, ৰেটিংছ দিয়ে, ৰেটিংছ থাকে যে ৰেটিং আছে। আপোনালোকক দেখাইছোঁ ভালকৈ চাওক দেই। এইটো বনোৱা নহ'ল, মানে মই এফালে যাবলগীয়া হ'ল। সেই কেক বনাই আছিলোঁ যে সেইটো কাৰোবাক দিবলৈ গৈছিলোঁ। চ' সেইটো কাৰণে ভালকৈ বনোৱা নহ'ল। এইটো হৈছে মিটাৰ বক্সটো। ইয়াৰ পৰা আমাৰ পইচা খৰচ হ'ব তাৰমানে এইটোৰ পৰা, বুজিলে? এই চিলিণ্ডাৰটোত যিমান ইউজ কৰিলেও 1040 মানকৈ ধৰি লওক 1100 আৰু কিমান এক বেছি এনেও দাম আহিব যে হয় নাই? আকৌ পিছত কেতিয়াবা বিল আহিব 400 বা 500 ইমানটোৱে আহিব। লাইনৰ বিল সমানে আহিব। চ' ইফালে 500 টকা 400 টকামান এনেই বাচি গ'ল। ধৰি লওক এটা মাহত যদি গেছটো নিজৰ মৰ্জি যিমান চলাওঁ ইউজ কৰিলোঁ সেইটো হিচাপত বিল আহিব। চ' সেইটো কাৰণে ভাল। অকল পাইপ গেছডাল লগাওঁতে বেলেগকৈ খৰচ নপৰে, কিন্তু ইয়াৰ যিমানবোৰ আহিলা পাতি আছে নহয়, ধৰি লওক এইবোৰ মেচিন লগোৱা কিবাকিবিখন লগাইছে যে এইবোৰ পাইপ চাইপবোৰ এইফালে গৈছে, এইবোৰ অলপ খৰচ আছে তাৰমানে। সিমানো বহুত বেছি খৰচ নহয়। আমি যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া তাত 500 টকা দি কিনে এপ্লাই কৰিব লাগিছিলে, সিমানটোৱে লয়। আৰু তাৰপিছত মাহেকে সেই বিলটোৰ লগত যিমান ৰেটিংছত যিমানটো বিল আহিব সেইটো মানে 90 টকা প্ৰতি মাহে কাটি যাব তাৰমানে। আৰু কেলৈ কাটিব, এই যিমানবোৰ পাইপ চাইপবোৰ আছে যে এইবোৰ মেচিনবোৰ লাগি আছে, তাৰ টোটেল যিমানটো কষ্ট পৰে সিমানটো যেতিয়ালৈকে মানে ফুলফিল নহয় তেতিয়ালৈকে সেইটো পে'মেণ্টটো কাটি থাকিব 90 টকাকৈ। হয়তো একেবাৰে দিওঁ বুলিলেও পাৰে সেইটো তাৰ মানুহৰ লগত মানে কৰ্তৃপক্ষৰ লগত কথা পাতিব ল'ব লাগিব আৰু এইটো কথা। চ' এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে অলপ হ'লেও লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো অলপ কৰি দিব আৰু কমেণ্ট কৰিব। আৰু বুজাব পাৰিছেনে নোৱাৰোঁ সেইটো ক'ব, বুজি পাইছেনে নাই পোৱা কথাবোৰ। আৰু বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। মোৰ পেটটোলৈ মন নকৰিব, ওলাই গৈছে, চকুটোলৈ মন নকৰিব,
সৰু চকু চ' ধন্যবাদ জয় অসম